নমস্কাৰ আৰু সুপ্ৰভাত জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মোৰ বিশ্বাস যে তোমালোকে ঘৰত বহি পাঠদান কৰিছা যদিও বিদ্যালয়ত পালন কৰা সকলোবোৰ নিয়ম নীতি পালন কৰাৰ দৰেই তোমালোকে পাঠ গ্ৰহণৰ প্ৰাক মুহূৰ্তটো নিশ্চয় ব্ৰহ্মনাথ কৰি লৈছা। গতিকে আমি হিন্দী কালাংশলৈ আগবাঢ়োঁ। আজি আছে আমাৰ ৰি কি মাত্ৰা, ৰিৰ স্বৰচ চিহ্ন অৰ্থাৎ ৰিকাৰযুক্ত শব্দ আৰু বাক্যৰ বিষয়ে আজি আমি পঢ়িম। প্ৰথমতে আমাক দিছে বৃক্ষ। বৃক্ষ মানে হৈছে বৃক্ষ অৰ্থাৎ গছ, ডাঙৰ গছ। আৰু মৃগ, মৃগ মানে হৰিণ। নৃপ আছে, ৰজা, মৃদং, মৃদং এবিধ বাদ্যযন্ত্ৰ। তোমালোকে ইয়াতে শব্দখিনি উচ্চাৰণৰ ওপৰত অধিক গুৰুত্ব দিবা। মই আগতে তোমালোকক হস্ৰ ইকাৰ আৰু দীৰ্ঘ ইকাৰ উচ্চাৰণৰ ওপৰত কৈছিলোঁ। আজি ৰিকাৰ তোমালোক চাবা মৃদং আৰু মৃদং, ধৃত, ধৃত উচ্চাৰণটো বেলেগ হৈছে ন, উচ্চাৰণৰ ওপৰত গুৰুত্ব দিবা। মৃত নহয়, দৃশ্য নহয়, মৃত দৃশ্য। তোমালোকে বাৰে বাৰে উচ্চাৰণ কৰিবা, উচ্চাৰণ কৰিলে শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিবা। তাৰপিছতে আমাৰ আছে কৃষক। কৃষক মানে খেতিয়ক। ধৃত আছে, ধৃত মানে গ্ৰহণ কৰা বা নিৰ্ণয় কৰা। দৃশ্য মানে ছবি। তাৰপিছত আছে অমৃত। অমৃত মানে হৈছে মৃত্যুহীন, যাৰ মৃত্যু নাই। তাৰপিছতে চাবা দেই, আমি যদিও ৰিকাৰযুক্ত শব্দ পঢ়ি আছোঁ তথাপিও মই তোমালোকক জানিবৰ কাৰণে কৈছোঁ। এইটো অমৃত, অমৃত মানে হৈছে মৃত্যুহীন, লিখি দিছোঁ মৃত্যুহীন। কিন্তু যদিহে আমি এইটো অমিত হয়, অমিত হয় তেতিয়াহ'লে হ'ব আকৌ এইটো মচিব নোৱাৰোঁ অৰ্থাৎ স্থায়ী, স্থায়ী, যাক আমি মচিব নোৱাৰোঁ। এই কিবা এটা কথা আমাৰ মনত ৰৈ গ'ল, আমি তাক মনৰ পৰা মচি দিব নোৱাৰোঁ, পাহৰিব নোৱাৰোঁ, স্থায়ীভাৱে ইয়াতে ৰৈ গৈছে, সেইটো কথা। তাৰপিছত যদি অমিত হয়, যদি এইটো অমিত হয় তেতিয়াহ'লে এই অমিতৰ অৰ্থ হৈছে অসীম। অসীম যাৰ সীমা নাই, অসীম বা অপাৰ, অপৰিমিত। অপৰিমিত, যাৰ কোনো সীমা নাই। অমিতাভ, অমিতাভ নামটো তোমালোকে শুনিছা চাগে, আমাৰ হিন্দী ছবি জগতৰ এজন জনপ্ৰিয় অভিনেতা, মেগাষ্টাৰ অমিতাভ বচ্চন। এতিয়া অমিতাভ মানেনো কি তোমালোকে জানানে বাৰু? অমিতাভ মানে হৈছে, অমিতাভ শব্দৰ অৰ্থ হৈছে তেজস্বী। আৰু এইখিনিতে তোমালোকে জানি থবা যে অমিতাভ গৌতম বুদ্ধৰ আন এটা নাম আছিল অমিতাভ। ঠিক আছে। তাৰপিছতে আমাৰ আছে কৃপা। কৃপা মানে কৃপা, দয়া। গৃহ আছে, গৃহ মানে ঘৰ। বৃহৎ মানে প্ৰকাণ্ড, বৃহৎ ডাঙৰ। ঘৃণা মানে ঘৃণাই। ঋণ, ঋণ অসমীয়াটো ঋণ হয়, ঋণধাৰ। তাৰপিছত আছে তৃণ, তৃণঘাঁহ। মৃত মানে মৃত বা মৰা। তাৰপিছত আমাক দুটামান বাক্য দিছে। এক ঋষি থা অৰ্থাৎ এজন ঋষি আছিল। ঋণ লেনা ঠিক নেহি, ধাৰ লোৱাটো উচিত নহয়। কিছি সে ঘৃণা মত কৰো, কাকো ঘৃণা নকৰিবা। মৃদং বজাও, মৃদং বজোৱা। ইহ গৃহ কৃষক কা হে, এই ঘৰটো কৃষকৰ। গতিকে এই শব্দকেইটাৰ ওপৰত ভিত্তি কৰি তলত আমাৰ যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা খালী ঠাই পূৰ কৰিবলৈ আছে। এক দেশ থা, এক ক্যা থা, এক। এইটো অলপ ওপৰৰ বাক্যটো যিহেতু মই কৈছোঁ তোমালোকে নিশ্চয় লিখিব পাৰিবা। তাৰ দ্বিতীয়টো আছে দেশ লেনা ঠিক নেহি, ক্যা লেনা ঠিক নেহি। তোমালোকে নিশ্চয়কেইটা কৰিব পাৰিবা। গতিকে মই এইখিনি বহলাই নকওঁ, মই 2 নম্বৰটো ওলাইছোঁ। 2 নম্বৰটো আছে তোমালোকৰ ৰি কি মাত্ৰা ৱালে 10 শব্দ লিখো। ৰিৰ কাৰযুক্ত 10টা শব্দ লিখিবলৈ আছে। ইয়াতে মন কৰিবা দেই, যদি তোমালোকে ৰিকাৰযুক্ত শব্দ লিখোঁতে যদি তোমালোকে ঋণটো লিখা, এই শব্দটো নিশ্চয় শুদ্ধ নহ'ব। এইকাৰণে শুদ্ধ নহ'ব কাৰণ আমাক যিহেতু কৈছে যে ৰিকাৰযুক্ত শব্দ লিখা, ৰিকাৰযুক্ত, ৰিৰ স্বৰচিহ্নযুক্ত, স্বৰচিহ্ন হৈছে ৰিকাৰ, ৰিকাৰযুক্ত শব্দ লিখিবলৈ কৈছে। কিন্তু ৰিটো হৈছে এটা যিহেতু বৰ্ণ, এইটো যিহেতু এটা বৰ্ণ, গতিকে আমি এইটো লিখিব নোৱাৰিম। আমি ৰিকাৰযুক্ত শব্দহে লিখিব লাগিব। গতিকে আমি লিখিব লাগিব যে মৃত লিখিব পাৰোঁ, আমি মৃগ লিখিব পাৰোঁ, তাৰপিছতে ধৃত লিখিব পাৰোঁ। এইখিনি এনেধৰণৰ, এইটো বাদ দি আমি এনেধৰণৰ শব্দখিনি আমি লিখিব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক পুনৰ কৈছোঁ, এনেকুৱা হয় আমি যিহেতু আমি অসমীয়া ভাষী, আমি সৰুৰ পৰা অসমীয়া কৈ থাকোঁ। গতিকে ইংৰাজী বা হিন্দীৰ বেলেগ এটা ভাষা কোৱাৰ ক্ষেত্ৰত আমাৰ অকণমান জড়তা এটা আহে। আমি কেতিয়াবা
বুজি পাওঁ আৰু ক'বও জানো এইটো কেনেধৰণে ক'ব লাগে, কি ক'ব লাগে জনাৰ পাছতো আমাৰ কি হয়, আমি মুখেৰে মানে সেইমতে ক'ব নোৱাৰোঁ বা উচ্চাৰণত অকণমান সমস্যা আহে। ইয়াৰ এটাই কাৰণ আমি সদায় কৈ নাথাকোঁ বা অভ্যাসৰ অভাৱ। সেইকাৰণে তোমালোকে বাৰে বাৰে উচ্চাৰণ কৰিবা। প্ৰথমত এবাৰত নোৱাৰিবা, দুবাৰত নোৱাৰিলে 3বাৰ 4বাৰ যেতিয়ালৈকে নহয় উচ্চাৰণ কৰিবা আৰু খুব ক'বা। হিন্দীত কথাবোৰ যিকেইটা পাৰা শুদ্ধই অশুদ্ধই ক'বলৈ চেষ্টা কৰিবা। যিমান কৈ থাকিবা সিমান উচ্চাৰণ তোমালোকৰ সুন্দৰ হ'ব। কাৰণ কৈছে নহয়, অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। যদি মানুহে অভ্যাস কৰে, নৰ মানে হৈছে মানুহে যদি অভ্যাস কৰে তেতিয়াহ'লে কৰ্ণপথে কৰে হৰ। অৰ্থাৎ কাণৰ বিন্ধায়েদি, কৰ্ণ মানে কাণৰ বিন্ধায়েদিও মানুহে শৰ মাৰিব পাৰে। গতিকে কাণৰ বিন্ধাটো কিমান সৰু, আমি যদি অভ্যাস কৰোঁ এই কাণৰ বিন্ধায়েদিও আমি শৰ মাৰি দিব পাৰোঁ বুলি কৈছে। কিন্তু তোমালোকে কোনো কাণৰ ফুটায়েদি শৰ মাৰিবলৈ যাব নালাগে। তোমালোকে এই শব্দবিলাকৰ উচ্চাৰণবিলাক খুব ধুনীয়াকৈ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা, বাৰে বাৰে অভ্যাস কৰিবা। মোৰ বিশ্বাস তোমালোকে সুন্দৰকৈ ক'ব পাৰিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক যিমানখিনি ক'লোঁ, ইয়াতে যদি কিবা বুজাত সমস্যা হৈছে বা কিবা অসুবিধা আছে, আৰু যদি কিবা জানিবলগীয়া আছে তেন্তে তোমালোকে মোক নিশ্চয় সুধিবা বুলি মই আশা ৰাখিছোঁ। আৰু আজি মোৰ কালাংখুটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।